চাওঁতে চাওঁতে বিহু পালেহিয়ে। বিহু বুলি ক'লে মামাৰ ঘৰখনলৈ মনত পৰে। মোৰ মামাৰ ঘৰ বাৰু দূৰত নহয়, ওচৰতে। মই আইতাৰ ওচৰলৈ গ'লোঁ। গৈ আইতাক ক'লোঁ চাদৰ মেখেলা এযোৰ উলিয়াই দিয়া, আমি দুয়োজনীয়ে নাচিম। আইতাই নিজৰ শ্ব'কেছৰ পৰা চাদৰ মেখেলাযোৰ উলিয়াই দিলে। নিজৰ ঘৰতো চাদৰ মেখেলা ঢেৰ আছে, কিন্তু আইতাই সাঁচি ৰখা মৰমৰ সেই চাদৰ মেখেলাযোৰ পিন্ধাৰ পিছত এক সুকীয়া অনুভৱ হৈছিল। অলংকাৰবিলাকো আইতাই উলিয়াই দিছিলে আৰু নিজে পিন্ধাই দিছিলে। আৰু এয়া ৰঙা ফুটটো লৈ মই ৰেডি। হায়ো বেলি ধুনীয়া, ঐ সি বেলি ধুনীয়া, ঐ বিহুধে মেলিয়া বেলি, ৰ